হেয়াৰ ৰিমুভ কৰিবলৈ 15 মিনিটছ টাইম লয়। হেল্ল' ফ্ৰেণ্ডছ, ৰঙা ফুলপাহৰ সৈতে সকলোকে ৰঙীন গুড মৰ্ণিং। সকলোৰে দিনটো শুভ হোৱাৰ আশাৰে ভাবিলোঁ আজি মোৰ ভ্লগ আৰম্ভ কৰোঁ। আজি গান্ধী জয়ন্তী আৰু আজি মিষ্টাৰৰ অফিচো বন্ধ আছে। মই ৰাতিপুৱা গা ধুলোঁ আৰু লগতে এয়া মই মেচিনেৰে ফেচৰ হেয়াৰ ৰিমুভ কৰি আছোঁ। আৰু গা ধুই আহি ভাবিছোঁ যে ফাৰ্ষ্ট টাইম হেয়াৰ ৰিমুভ কৰি লওঁ ফেচৰ, আৰু তাৰপিছতহে কামত লাগিম। আৰু পিছফালে দেখিছে মই এতিয়ালৈকে বেড ক্লিন কৰাই নাই, বেড কভাৰো মই বেডত লগোৱা নাই। আচলতে গা ধোৱাৰ পিছতে মনত পৰি গ'ল ফেচৰ হেয়াৰ ৰিমুভ কৰিবলৈ এমাহৰো বেছি হৈ গ'ল মই হেয়াৰ ৰিমুভ কৰাই নাছিলোঁ, আৰু সেইকাৰণে ভাবিলোঁ যে আজি কৰি দিওঁ, কাৰণ আজি মিষ্টাৰ ঘৰতেই আছে আৰু বেটাৰ লগত এতিয়া অকণমান খেলি আছে। গতিকে মই ভাবিলোঁ মই এইখিনি কাম কৰি লওঁ। আৰু এই প্ৰডাক্টটোৰ বিষয়ে মই আপোনালোকক জনাম বাৰু অলপ পিছত। এতিয়া কোৱা 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 হেল্ল' কোৱা। অঁ, দাদিয়ে আনি দিছে, আম্মাক আনি দিছে। তুমি তেতিয়াৰ পৰা কৈ আছিলা নহয় হেল্ল' ক'ম বুলি। আহা আহা। অঁ, পাপা আনি দিছে। অঁ, পেঞ্চিল আনি দিছে পাপাই পেঞ্চিল আনি দিছে, আম্মাক ক্লিপ আনি দিছে। তাকে কৈ আছে দেই আপোনালোকক। আৰু কি কি আনিছে? অঁ, বাৰ্থডেত যে ষ্টাৰকেইটা লগাইছিলোঁ সেইকেইটা দেখাইছে, সেইকেইটাও আনিছে পাপাই আনে। অঁ, এখন এৰোপ্লেন আছে, সেইখন আনিছে পাপাই। এৰোপ্লেনখন আনিছে। মানে বহুত বস্তু, গোটেইটো ঘৰৰ সকলোবোৰ পাপাকে আনিছে বাৰু। হেল্ল' ফ্ৰেণ্ডছ, কোৱা কি খবৰ? ভালনে? অঁ, মোৰ ভাল। কোৱা মোৰ ভাল। এনেকৈ দাঙি দেখাই দিয়া। সকলোবিলাক বস্তু ভাঙি মানে শেষ কৰি দিয়ে। এতিয়া চাইকেলৰ এই বাস্কেটটো যে বাৰ্থডেত দিয়া চাইকেলখনৰ বাস্কেট ভাঙি চাওকচোন কি কৰিছে, মুখখন ওলাই লৈ হৈছে, আৰু ইয়াৰে যিবিলাক নট আছিলে সেইবোৰো সকলোবোৰ খুলি পেলাইছে। হেল্ল' ফ্ৰেণ্ডছ, ইছুমম ব্লগত আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই আহিলোঁ এতিয়া গা ধুই, আৰু একো কামেই কৰা নাই। এতিয়া 8:30মান বাজিছে আৰু মই যাম কিটচেনত কাবুলী বুটৰ তেনেকৈ ভাবিছোঁ এখন চব্জি বনাম আৰু লগতে পুৰি। অঁ, চাইকেলৰ কি হয় এইকেইটা? অঁ, চাইকেলৰ এইবোৰ খুলি মেলি শেষ কৰি দিছে। আৰু তুমি কোৱাচোন, এইফালে চোৱা না, এইফালে কোৱা হেল্ল'। ভালনে? ভালনে? ভালকৈ কোৱা, ধুনীয়াকৈ কোৱাচোন। বহুত হেপ্পী। পাপাক ঘৰত থাকিলে একো এটাই নালাগে, মানে মোকো নালাগে। চাগে ল'ৰা ছোৱালীবোৰ তেনেকুৱাই হয়, পাপাকক বেছি ভাল পায়, মানে বাহিৰত থাকে যে বেছি টাইম। এতিয়া মই কিটচেনত যাম আৰু দিনটো কি কি পাৰোঁ আপোনালোকক দেখাই যাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। এতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ প্ৰথমে চাব পাৰিব। এতিয়া মই অকণমান আগত মোৰ ফেচৰ হেয়াৰ ৰিমুভ কৰিলোঁ। সেই মেচিনটো মই আপোনালোকক দেখাওঁ, আৰু ক'ৰ পৰা কিনিছিলোঁ, কি কৰিছিলোঁ অকণমান কৈ দিওঁ। নাজানো এই ৰিমুভাৰটো ভাল হয় নে বেয়া হয়। মই ইউজ কৰি বহুত বেছি ভাল পাইছোঁ। যেতিয়া মই বিয়া হৈ প্ৰথম গুৱাহাটীত আহিছিলোঁ আৰু মিষ্টাৰৰ লগত এখন ট্ৰেড ফেয়াৰত গৈছিলোঁ, তাত মই কিবা কিবি বস্তু চাই আছিলোঁ, আৰু এনেকুৱা ধৰণৰ কিছুমান বস্তু ওলাইছিলে কছমেটিক বা তেনেকুৱা ধৰণৰ, আৰু চাই মই তেতিয়ালৈকে মই ফেচৰ হেয়াৰ ৰিমুভ কৰা নাছিলোঁ। কিন্তু মই ভাবি আছিলোঁ যে ফেচৰ হেয়াৰ ৰিমুভৰ পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে। তো মই ভাবিলোঁ যে
এই মেচিনটো কিনি লওঁ যেতিয়া ক'লে যে এইটো ফেচৰ হেয়াৰ ৰিমুভ কৰা মেচিন হয় তো মই ভাবিলোঁ যে এইটো কিনি লওঁ আৰু এইটোৰ দাম কিমান আছিলে জানেনে আজিৰ পৰা 4 বছৰ আগত মানে মোৰ বিয়া হৈছিলে 2015ত ডিচেম্বৰত কিন্তু মই 16ৰ ফেব্ৰুৱাৰী মাহমানত মই চাগে এইটো কিনিছিলোঁ আৰু এই মেচিনটো ইমান বেছি মই ভাল পালোঁ মাত্ৰ মই 100 টকাত কিনিছিলোঁ এইটো 100 টকাত কিনিছিলোঁ কিন্তু কিমান দিন গ'ল জানেনে 4 বছৰমান পাৰ হৈ গ'ল বহুত বছৰ গ'ল একো এটাই বেয়া হোৱা নাই কিন্তু ইয়াৰে এই ঢাকনখন যে এই ঢাকনখন মানে মোৰ বেটাই কৰবাত এদিন পেলাই দিলে তো তাৰ বাহিৰে এই মেচিনটো একেবাৰে এনেকুৱাই আছে যেনেকুৱা মই আনিছিলোঁ আৰু পিছত যেতিয়া মই আমাজন বা ফ্লিপকাৰ্টত কিবা বস্তু তেনেকৈ চাই আছিলোঁ এই মেচিনটো কিন্তু দেখিছিলোঁ বহুতে ইয়াতে মানে নেগেটিভ কমেণ্টটো দিছে যে ভাল নহয় কিবা নহয় কিন্তু মই আমাজন বা ফ্লিপকাৰ্টৰ পৰা এইটো অনা নাই মই এইটো আনিছোঁ সেই ট্ৰেড ফেয়াৰখনৰ পৰা আৰু তেতিয়া মই আমাজন ফ্লিপকাৰ্টত দেখাই নাছিলোঁ মই বহুত পিছত দেখিছোঁ মই ইউজ কৰি বহুতেই ভাল পাইছোঁ একো প্ৰব্লেম নাই জাষ্ট হাতৰ হেয়াৰ ৰিমুভ কৰিব পাৰি ভৰি ৰিমুভ কৰিব পাৰি আৰু বহুত দিনলৈ নাহে মানে 15 ডেজ ধুনীয়াকৈ চলি যায় আমি যদি ভিট লগাওঁ নাইবা তেনেকুৱা কিবা ক্ৰীম লগাওঁ তেতিয়াহ'লে বহুত সোনকালে আহে হেয়াৰ মানে মই আগতে হাতত ইউজ কৰিছিলোঁ ভিট যেতিয়া ছোৱালী দিনত আছিলোঁ কিন্তু বহুত সোনকালে হেয়াৰবোৰ আহি যায় আৰু এতিয়া এইটো মই যেতিয়াৰ পৰা পাইছোঁ মই বহুত হেপী কোনো প্ৰব্লেম নাই লগাব নালাগে একো কৰিব নালাগে ৱেট কৰিব নালাগে জাষ্ট এনেকৈ চুইচ এটা আছে এই চুইচটো দিব লাগে ভিতৰত কিবা এখন আছে ব্লেড নে কি নাজানো এইখনে মানে একেবাৰে সৰু সৰু নম্বৰ উঠাই দিয়ে এনেকুৱা হয় যে যদি আমি মেচিন বা তেনেকুৱা ধৰণৰ কিবা বস্তু লগাওঁ তেতিয়াহ'লে কিছুমানে কয় স্কিনখন বহুত হাৰ্ড হৈ যায় তাৰপিছতে মেচিনে একেবাৰে সৰু সৰু নম্বৰ উঠাই নিদিয়ে এনেকুৱা নিগেটিভ কমেণ্ট দিছিলে আমাজন ফ্লিপকাৰ্টত তেনেকুৱা কিন্তু একো নহয় সাধাৰণ 100 টকাত আমি একো প্ৰব্লেম নোহোৱাকৈ যদি হেয়াৰ ফেচৰ ৰিমুভ কৰিব পাৰোঁ হাতৰ পাৰোঁ তাকো এমাহলৈকে ধুনীয়াকৈ থাকি যায় নাহেও এমাহলৈকে আৰু এইটো ইউজ কৰোঁতে মাত্ৰ 4 মিনিট 3 মিনিটত হৈ যায় মানে আৰু এইটো মেচিন হৈছে এইটো ইয়াৰে নাই আৰু এনেই দেখিবলৈ এনেকুৱা আমাজন ফ্লিপকাৰ্টৰ পৰা আপোনালোকে অনাই ল'ব পাৰে আৰু তেতিয়াহ'লে এতিয়া মই যাওঁ পাকঘৰত কি পাৰোঁ আপোনালোকক দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নাপাহৰিব কি খাইছা বেটা আজি পুৰি বনালোঁ আৰু পুৰি বনাই আমি কিন্তু এতিয়ালৈ ব্ৰেকফাষ্ট কৰাই নাই আৰু একো কামো হোৱা নাই ভাবিছোঁ পুৰি আৰু চব্জি আগতে খাই লওঁ তাৰপিছত বেড কভাৰ লগাম আৰু ৰুম ভালকৈ চাফা কৰিম আজি অকণমান ৰুমটো ভালকৈ চাফা কৰিম ভাবিছোঁ কাৰণ আজি যিহেতু মিষ্টাৰ ঘৰতে আছে আমি যেতিয়াই মিষ্টাৰ অফিচ বন্ধ থাকে আমি ঘৰৰ কামেই কৰোঁ মেক্সিমাম সময় তো আমাৰ ব্ৰেকফাষ্ট কৰা অকণমান পিছত হ'ব কিন্তু তাৰ আগতেই মই বেটাক অকণমান পুৰি দিলোঁ কাৰণ বেটাই কিচেনত গৈ বহুত কৈ আছিলে যে মোৰ সৈতে পুৰি খাব হেনো তো বেটাই এনেই একো খাম বুলি নকয় তেনেকৈ তো আজি ক'লে গতিকে মই দিলোঁ আৰু ডাইনিঙৰ পৰা প্লেটখন চিধা লৈ আহি বেড পাইছেহি সৰু বাচ্চাক যিমান যি ক'লেও কিন্তু ঠিক কৰিব ইমান সহজে নোৱাৰি কাৰণ এতিয়া মোৰ বেটাৰ 3 বছৰ হৈছে গতিকে খুব এটা বহুত বুজি পোৱা হোৱা নাই ডাইনিঙত বহি যে খাব লাগে সেই কথাটো তো কিন্তু লাহে লাহে অভ্যাস কৰাই ল'ব লাগিব ডাইনিঙত বহি খোৱাৰ পুৰি আনিছোঁ এতিয়া আমি কৰিম ব্ৰেকফাষ্ট পুৰি আনিছোঁ লগতে বাঁহগাজৰ আচাৰ আছে কাবুলী বুটৰ চব্জি এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ আৰু আমি এতিয়া ভাবিছোঁ ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছতে আমি ঘৰৰ কাম কৰিম কিবা কিবি মিষ্টাৰে আমাৰ বেডৰুম চাফা কৰিব আচলতে আমাৰ নতুন বেডৰুমত আমি কেইদিনমান আগতহে গৈছোঁ আগতে আমি বেলেগ ৰুম এটাত আছিলোঁ আৰু সেইকাৰণে আমাৰ বেডৰুমৰ একেবাৰে ডেক'ৰ কৰা হোৱা নাই লাহে লাহে কৰিম ভাবি থাকোঁতেই লকডাউন আহি গ'ল কৰোণা আহি গ'ল গতিকে একো কৰিবই পৰা নাই কিন্তু আজি অকণমান কিবা কিবি আমাৰ ৰুমত ভাবিছোঁ কৰিম আপোনালোকক দেখাম বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ আৰু আপোনালোকো আহি যাওক ব্ৰেকফাষ্ট কৰিবলৈ
হেল্ল' ফ্ৰেণ্ডছ, ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু আজি এটা বস্তু আনিছে বেটাৰ কাৰণে। মানে আজিকালি যিহেতু সকলোৱে ল'ৰা ছোৱালীৰ লগত বিজি ইমান থাকিব নোৱাৰে, মোবাইল দি ৰাখি দিয়ে, কিন্তু মই বেটাক মোবাইল ইমান নিদিওঁ। অনলি মই খানা বনোৱা সময়খিনি কেতিয়াবা দিওঁ, বাকী টাইমখিনিত মই বেটাক লগত থাকোঁ। আৰু এতিয়া মই পাপাকক কৈছিলোঁ যে লুডু আনিবলৈ আৰু লগতে কেৰম বৰ্ড অনা হোৱা নাই। কেৰম বৰ্ডখন ভাবিছোঁ বেটাৰ বাৰ্থডে গিফ্ট হিচাপত মই দিম, আৰু আমি যাম আজি নাইবা কাইলৈ ওলাই এখন কেৰম বৰ্ড আনিম। আৰু তাৰ বাহিৰে এতিয়া কি আনিছে, এয়া হৈছে লুডু। ভাল লাগিছেনে তোমাৰ? 4 এইটো চোৱা 4 1 2 3 4 এইটো এনেকৈ চোৱা, মই দেখাই দিছোঁ। এইটো এনেকৈ লৈ কেনে মই দেখাই দিছোঁ কেনেকৈ খেলে। প্ৰথম 6 আহিব লাগিব। নাই, এইটো 6 আহিছে। 6 তাৰমানে 6 আহিলে গেম ষ্টাৰ্ট। 6ৰ পিছত 5 লোৱা। 1 2 3 হোৱা নাই, 2 হোৱা নাই, 6 হৈছে। 1 2 3 3 into 3 6 6 হ'লে তোমাৰ ষ্টাৰ্ট হৈ গ'ল গেম। গ্ৰীণ 4 5 5 7 4 আৰু মাৰা কৈ আছে দেই। দিয়া গ্ৰীণ এইটো গ্ৰীণত থৈ দিয়া, মই ৰেডত থৈ দিলোঁ। দিয়া প্ৰথম 6 আহিব লাগিব। 6 4 আকৌ দিয়া 5 আকৌ দিয়া 6 আহিব লাগিব। 5 নাই হোৱা নাই। আৰু মিষ্টাৰ গৈছে সেয়া নৰসিংহ ভেদাইলতাৰ পাত আনিবলৈ আমাৰ ঘৰৰ পিছফালে। মই আজি ভাবিছোঁ যে মাছ নৰসিংহ আৰু ভেদাইলতাৰ লগতেই ৰান্ধিম, আৰু থাকিব আলু বইল কৰি তেনেকৈ নৰসিংহ পাতৰ লগত ভাবিছোঁ অকণমান আজি আঞ্জা বনাই দিওঁ। মই খাই খুব ভাল পাওঁ, আপোনালোকে ভাল পায়নে বাৰু জনাবচোন। হেই গাইজ, ব্ৰেকফাষ্ট কৰা হৈ গ'ল। তাৰপিছত কিবা কিবি কাম কৰিলোঁ, অকণমান কিটচেন ক্লিন কৰিলোঁ, আৰু এতিয়া দুপৰীয়াৰ সাজৰ কাৰণে ভাত ৰান্ধিব আহিছোঁ। আজি ভাবিছোঁ নৰসিংহ পাতৰ তৰকাৰী বনাম। নৰসিংহ পাতৰ লগত মাছ আলু তেনেকৈ তৰকাৰী এখন বনাই দিওঁ। আৰু ভেদাইলতা এই দুবিধ পাত লৈছোঁ মই। মাজে মাজে এই দুবিধ খাব লাগে, সেইকাৰণে। আৰু এতিয়া মই লৈছোঁ জলকীয়া আৰু লগতে পিঁয়াজ, সেইবোৰ এতিয়া ৰেডি কৰিম। আৰু মই ইয়াতে পিঁয়াজ জ্বলা কাটিব আহিছোঁ, আৰু বেটাক চাওকচোন কেনেকৈ আহি মোৰ লগত খেলি আছিলে। এনি টাইম মোৰ লগত খেলি থাকিয়ে ভাল পায়। মই ডাঙৰ মাছতকৈ সৰু মাছ খায়েই ভাল পাওঁ, কিন্তু ডাঙৰ মাছৰ ভিতৰত কমলকাপ মাছ এটা আছে যে পেটটো অকণমান ডাঙৰ, সেই মাছটো খাই মোৰ বহুত ভাল লাগে। এনেই মই সৰু ধৰণৰ মাছবোৰে খাই ভাল পাওঁ। আমাৰ থলুৱা মাছবোৰ পুঠি, দৰিকণা, খলিহনা, সেইবোৰ যি আছে, গৰৈ, চেং, চব ভাল পাওঁ, কিন্তু ডাঙৰ মাছ ইমান ভাল নালাগে। কমলকাপটো কিন্তু ভাল লাগে। আৰু ইয়াতে মই এতিয়া আলু বাকলি চেলাই ল'ম, আৰু লগতে মাছ লৈছোঁ ধুই। আৰু এয়া হৈছে নৰসিংহ আৰু ভেদাইলতাৰ পাত। এইখিনিত মই দুমুঠিমান লৈছোঁ মোৰ হাতেৰে। এইখিনি এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু আজি যিহেতু শুক্ৰবাৰ হয়, লগতে জুম্মা বাৰ আমাৰ, সেইকাৰণে মিষ্টাৰে নামাজ পঢ়ি আহিলে, যিহেতু আজি অফিচ বন্ধ আছিলে। আৰু শুক্ৰবাৰ নামাজ আমি আচলতে কেতিয়াও মিছ কৰিব নালাগে। তো ঘৰত যিহেতু আছে আজি হাজবেণ্ড, গতিকে গ'ল নামাজ পঢ়ি আহিলে।
আৰু বেটাক চাওকচোন, পাপা অহাৰ আগে গম পাই যায় যে কেতিয়া আহিব। খিৰিকীৰে চাই আছে আৰু মই দৰ্জা খোলাৰ লগে লগে অকণমান পৰ্দাৰ কাষত লুকায়ো দিয়ে, মানে খেলি থাকে আৰু মিষ্টাৰে অকণমান পোলাও আনিছে। মছজিদত আচলতে পোলাও দিয়ে যেতিয়া নামাজ পঢ়িব যায়, সদায় নিদিয়ে কিন্তু মাজে মাজে দিয়ে, অকণমানকৈ দিয়ে, বেছি নহয়। এই সৰু বাতিৰে অকণমান দিছে, কিন্তু আমি তিনিওজনে এইখিনি ভগাই খাম আৰু এই পোলাওখিনি মোৰ বহুত বেছি খাই ভাল লাগে। তো মই একেবাৰে ৱেইট কৰা নাই, মই হাত ধুলোঁ আৰু লগতে খালোঁ, কাৰণ আগৰ পৰাই মই ঘৰত থাকোঁতে আব্বাই আনিছিলে মছজিদৰ পৰা এনেকৈ পোলাও, আৰু আজি দিছে চিকেন পোলাও। তো মই খালোঁ আৰু বেটাকো অকণমান খুৱাই দিম। পোলাও খোৱা হৈ গ'ল, সকলোৱে মিলি আমি পোলাও খালোঁ। মানে অকণমান আছিলে, যেনেকুৱা আমাৰ হিন্দু মানুহখিনিৰ মাজত প্ৰসাদ দিয়ে মন্দিৰত, লাইক তেনেকৈ মছজিদত দিয়ে অকণমান কেতিয়াবা পোলাও। আৰু মই এতিয়া কেৰাহী গৰম কৰি লৈছোঁ, তাতে অইল দিলোঁ আৰু অইলখিনি গৰম হোৱাত পিঁয়াজ এড কৰিলোঁ। পিঁয়াজখিনি মই অকণমান 30 ছেকেণ্ডো মই ভজা নাই, জাষ্ট অকণমান ভাজিছোঁ। আৰু তাৰ পিছতে ইয়াতে মই এড কৰিলোঁ মাছখিনি। আৰু এই মাছটো একেবাৰে জীয়া আছিলে, জীয়া কমল কাপ মাছ আছিলে, গতিকে মই ফ্ৰাই কৰি নলওঁ, মানে নিমখ হালধি সানি তেনেকৈ ডিপ ফ্ৰাই কৰি নলওঁ। মই ইয়াতে জাষ্ট অকণমান পিঁয়াজ আৰু জলকীয়াৰ সৈতে ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে মই এতিয়া এড কৰিম আদা নহৰু পেষ্ট, অকণমান এড কৰিছোঁ, আধা চামুচ সৰু চামুচেৰে। তাৰপিছত ব্যৱহাৰ কৰিছোঁ হালধি আৰু লগতে জিৰা গুড়ি। মই ইয়াতে জালুক এতিয়াই ব্যৱহাৰ নকৰোঁ, জালুক একেবাৰে শেষত আধা চামুচমান ব্যৱহাৰ কৰিম। এয়া চাওকচোন, মাছখিনি একদম ৰঙা হৈ গৈছে আৰু দেখিবলৈ একেবাৰে ফ্ৰাই কৰাৰ দৰেই হৈছে। আচলতে ফ্ৰাই কৰা বুলিয়ে ক'ব পাৰি, কিন্তু ডিপ ফ্ৰাই নহয় আৰু এনেকৈ মোৰ খাই ভাল লাগে আৰু হেল্ডিও হয়। এনেকৈ বেছি ফ্ৰাই কৰি থাকিলে আমাৰ হেল্থৰ কাৰণে ইমান ভালো নহয়, গতিকে মই এনেকৈ কেতিয়াবা ৰান্ধোঁ, যদিহে মাছটো অকণমান জীয়া হয় বা ভাল ফ্ৰেছ হয়। আৰু এড কৰিলোঁ উতলা গৰম পানী অকণমান। তাৰপিছতে এয়া নৰসিংহ আৰু ভেদাইলতা মই পিহি লোৱা, সেইখিনি ইয়াতে এড কৰি দিম। আপোনালোকৰ কাৰ বাৰু নৰসিংহ মাছৰ আঞ্জাখন ফেভৰেট হয় জনাবচোন বাৰু। আৰু এনেকৈ ৰান্ধি খাই পাইছেনে বাৰু? মই এনেকৈ ৰান্ধি খাওঁ, খুব বেছি টেষ্টি লাগে এই আঞ্জাখন। সকলোৱে খাইছেই চাগে, কিন্তু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ৰান্ধি খাই চাবচোন। আৰু এতিয়া ইয়াৰ পৰা মই মাছখিনি উঠাই ৰাখিলোঁ, 3-4 মিনিট মজালোঁ মাছখিনি আৰু তাৰপিছতে উঠাই ৰাখিলোঁ। আৰু এতিয়া মই নৰসিংহ পাতৰ ওপৰতে এড কৰিলোঁ বইল কৰি লোৱা আলুখিনি মই অকণমান ভাঙি লৈছোঁ হাতেৰে আৰু ভালকৈ 3 বা 4 মিনিট সময় ফ্ৰাই কৰি ল'ম। তাৰপিছত একেবাৰে উতলা গৰম পানী ইয়াতে এড কৰিম মই। নৰসিংহ, ভেদাইলতা, তুলসী পাত এইবোৰ মই মাজে মাজে খাওঁ, মানে আমাৰ ঘৰত আমি সকলোৱে খাওঁ। আৰু মই এদিন ভিডিঅ' এটা কৰিম ভাবিছোঁ যে নৰসিংহ পাত, ভেদাইলতা মই কেনেকৈ ষ্ট'ৰ কৰিও ৰাখোঁ। আৰু মই মাছ ধুনীয়াকৈ ঢাকি ৰাখিলোঁ। তাৰপিছত আঞ্জাখন মই 3 মিনিটমান সময় উতল আহিবলৈ দিলোঁ ঢাকন লগাই। আৰু ইয়াত 3-4 মিনিটমান পিছত চাওকচোন, ধুনীয়াকৈ উতল আহিছে। আৰু ইমান মই এইখন জোল নাৰাখোঁ, জোল কমি আহিব যিহেতু আলুৰ আঞ্জা। আৰু এতিয়া ইয়াতে এড কৰিম মই উঠাই ৰখা মাছ। তাৰপিছত মাছ, আলু সকলোবোৰ মিলাই মই আকৌ 5 মিনিট বা 10 মিনিটৰ সময়ৰ কাৰণে উতল আহিবলৈ এৰি দিম। আৰু ইয়াতে নিমখ এড কৰিলোঁ, লগতে জালুক। মই আপোনালোকক জনাইছিলোঁ যে জালুক আধা চামুচ মই এড কৰিম একেবাৰে শেষত, আৰু সেয়া এড কৰিলোঁ, লগতে নিমখ। আৰু এতিয়া এইখিনি আকৌ মই 10 মিনিটমান সময়ৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি উতল আহিবলৈ এৰি দিলোঁ। আৰু সেইফালে আঞ্জা হৈ আছে। মই ইয়াতে ডালিম লৈছোঁ বাকলি এৰুৱাই, লগতে মধুৰিআম। ডালিম বেটাক দিম আৰু লগতে ঘৰৰে মধুৰিআম হয়, আমি খাম মধুৰিআম। আৰু এইকেইটা ডালিমৰ গুটি মই ভাবিছোঁ আজি আপোনালোকক ৰুই দেখাই দিওঁ, মই কেনেকৈ ৰুই দিওঁ। আৰু বাহিৰত টাব এটা আছে, আপোনালোকে জানে আগৰ ভিডিঅ' যিসকলে চাইছে। এই টাবত মই এতিয়া ডালিমৰ গুটিকেইটা ধুনীয়াকৈ হেঁচি দিম, একোৱে কৰিব নালাগে।
অনলি অকণমান হেঁচি দিম আৰু তাৰ ওপৰতে মাটি আৰু অকণমান এনেকৈ দি দিম আৰু ছাইডৰ পৰা মাটি উঠাই 15 দিনমান পিছত ধুনীয়াকৈ ডালিমৰ গছৰ পুলি ইয়াতে হৈ যাব। আৰু ডালিম বেটাক খাব দিলোঁ, লগতে আমি মধুৰিআম। মোৰ এই আঞ্জাখনো এতিয়া হ'বই, বেছি টাইম নাই, ঘন হৈ আহিছে আৰু এতিয়া মই আঞ্জাখন নমাই দিম। আৰু ভাত খোৱাৰ সময়ত এয়া চাওক, দেখিবলৈ কিছু এনেকুৱা লাগিছিলে। হে গাইজ, ভাত পানী খালোঁ আৰু অকণমান ৰেষ্টটো ল'লোঁ পিছত। তাৰপিছত মিষ্টাৰে ৰুম ক্লিন কৰিলে অকণমান আৰু এতিয়া ইয়াতে পৰ্দা মানে কাৰ্টেইন লগাব আহিছে। আগৰ ভিডিঅ' কিছুমানত মই দেখাইছিলোঁ যে মই কাৰ্টেইন বিচাৰি আছিলোঁ, অকণমান বেলেগ ধৰণৰকৈ মই ভাবিছিলোঁ ডেক'ৰ কৰিম। নাজানো আপোনালোকৰ কেনেকুৱা লাগে, কিন্তু মোৰ হ'লে খুব ভাল লাগে আৰু সেইকাৰণে মই এনেকুৱা ধৰণৰ ডেক'ৰ কৰিম বুলি ভাবিয়েই আজি এই কাৰ্টেইনখিনি আনিছিলোঁ। আৰু বেড কভাৰখন যে দেখিছে, খিৰিকীত লগাই ৰাখিছোঁ কাৰণ এতিয়া অকণমান সন্ধিয়া হৈ আহিছে আৰু ৰাতি বাহিৰৰ পৰা আমাৰ খিৰিকীকেইখনেৰে ভিতৰৰ সকলোবোৰ দেখি, সেইকাৰণে মই ইয়াতে বেড কভাৰ এনেকৈ দি দিছোঁ কাৰণ পৰ্দা সকলোবোৰ এৰুৱাই দিয়া হৈছে আৰু নতুন পৰ্দা যিহেতু ইয়াতে লগাম, গতিকে মই ইয়াতে বেড কভাৰখন এনেকৈ লগাই দিছোঁ। আৰু এয়া চাওক, মই যেনেকুৱা ধৰণৰ কাৰ্টেইন ইমান দিন বিচাৰি আছিলোঁ, সেয়া মিষ্টাৰে ইয়াতে ধুনীয়াকৈ লগাই দিছে। আৰু কিছুমান কাম দেখিবলৈ বহুত সহজ লাগিলেও সেইবোৰ কিন্তু বিচৰাত বহুত কষ্ট হয়। এই পৰ্দাখিনি বিচাৰোঁতে মোৰ বহুত কষ্ট গৈছে, লগতে মিষ্টাৰৰ। মই বহুত বেছি দোকান ঘূৰিছোঁ, অনলাইন মই ইণ্টাৰনেশ্যনেল কোম্পানী এটাৰ পৰাও আনিছিলোঁ এই কাৰ্টেইনবোৰ, কিন্তু মই যেনেকুৱা ধৰণৰ বিচাৰিছিলোঁ অহা নাছিলে, আকৌ ৰিটাৰ্ণ কৰিছিলোঁ। তাৰপিছত গুৱাহাটীত এনেকুৱা দোকান নাছিলে য'ত মই যোৱা নাই বিচাৰি, বহুত ঠাইত গৈছিলোঁ বিচাৰি, কিন্তু পোৱা নাছিলোঁ মই যেনেকুৱা ধৰণৰ বিচাৰোঁ। হোৱাইটত বিচাৰিছিলোঁ, হোৱাইট কাৰ্টেইন লাগে মোক, আৰু যিবোৰ শ্ব'ৰুমত গৈছিলোঁ তাত অফ হোৱাইটৰ ভিতৰত দেখাইছিলে, মোক কিন্তু অফ হোৱাইটৰ কাৰ্টেইন নালাগে, মোক মিল্কী হোৱাইটৰ লাগে, যিটো অকণমান মানে বেলেগ ধৰণৰ শ্বাইনিং এটা আহে আৰু মোৰ এনেকুৱাই ভাল লাগে। নাজানো আপোনালোকৰ কেনেকুৱা লাগিব মোৰ এই ডেকৰখিনি, কিন্তু মই বহুত কষ্টৰ পিছত এনেকৈ সজাব পাৰিছোঁ। আৰু ফাইনেলি মিষ্টাৰে লগাই দিলে কাৰ্টেইনখিনি। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিবচোন। আৰু কষ্টৰ ফল মিঠা বুলি সেইকাৰণে আগতেই হয়তো কৈ থৈ গৈছে সকলোৱে, মানে বহুত কষ্ট গৈছে দেখিবলৈ। মই এনেকৈ লগালোঁ 5 মিনিটত বা 10 মিনিটত, কিন্তু এইখিনি বিচাৰি পাওঁতে ক'ৰবাত যদি যাওঁ বিচাৰি পাওঁ অফ হোৱাইট, আকৌ ক'ৰবাত বিচাৰি পাওঁ বেলেগ অকণমান কাপোৰ, যেনেকুৱা কাপোৰ মই বিচাৰোঁ তেনেকুৱা নহয়। আৰু কিছুমান দোকানত পালোঁ সেইবোৰ হাতেৰে মানে ৱাছ কৰিব নোৱাৰি, ড্ৰাই ৱাছহে কৰিব পাৰি, তো সেইকাৰণে বহুত প্ৰব্লেম আহি গ'ল। মই বিচাৰিছিলোঁ যে আমাৰ বেডৰুমটোত সকলোবোৰ অকণমান হোৱাইট হওক, আৰু আপোনালোকে জানে যে আগৰ ভিডিঅ'ত মই কৈছোঁ হোৱাইট কালাৰটো মোৰ বৰ ভাল লাগে, সেইকাৰণে মই ভাবিছিলোঁ যিমান দূৰ পাৰোঁ সকলোবোৰ হোৱাইটত ৰাখিম। আৰু এয়া চাওকচোন, মই লগালোঁ, মানে মিষ্টাৰে লগালে, কিন্তু লগোৱাৰ পিছত দেখিবলৈ এনেকুৱা লাগিছিলে। আৰু কি কি ডেক'ৰ কৰোঁ নেক্সট ভিডিঅ'ত পাৰিলে আপোনালোকক দেখাব ট্ৰাই কৰিম। এতিয়া একোৱেই কৰা নাই, সকলোবোৰ আধৰুৱা হৈ আছে, আৰু আগলৈ চাওঁ কি কি আপোনালোকক দেখাব পাৰোঁ। আমি কাৰ্টেইন নেটৰ যে লগাওঁ, মই সেই নেটৰ ঠাইত এনেকুৱা লগালোঁ, আৰু মেইন যিখিনি অৰিজিনেল কাৰ্টেইন ফ্ৰণ্টত থাকে সেইখিনি এতিয়াও লগোৱা হোৱা নাই। সেয়া মই পিছত চাওঁ, দুইটা মিলাই লগাম যাতে হোৱাইটখিনি আগত থাকে, আৰু কেনেকৈ কি কৰোঁ পিছৰ ভিডিঅ'সমূহত নিশ্চয় জনাম। আৰু ফাইনেলি মই মোৰ এই কাৰ্টেইনখিনি গুৱাহাটীৰ এখন দোকানতেই পালোঁ, আৰু মই নিজৰ মনৰ ইচ্ছা অনুযায়ী এইখিনি এনেকৈ ডেক'ৰ কৰি ল'লোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাব নাপাহৰিব। হেই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' আছিল এইখিনিয়েই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ এটি ভাল ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে তেতিয়াহ'লে আজিলৈ বাই বাই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।